এটা নিৰ্দিষ্ট ফোন নম্বৰ। কথা আৰু কণ্ঠ অনন্যা শইকীয়া। এটা সময় আছিল জানা, যেতিয়া এটা নিৰ্দিষ্ট ফোন নম্বৰৰ পৰা ঘনাই ঘনাই মোলৈ ফোন আৰু মেছেজ আহিছিল। এটা নিৰ্দিষ্ট নামত ছেভ কৰা নম্বৰটোৱে প্ৰতিপল মোক অনুভৱ কৰাইছিল যে মই অকলশৰীয়া নহয়। যদিও ব্যস্ততাই আগুচি ধৰে, তথাপিও প্ৰতিটো খবৰ লোৱাটো দায়িত্ব হৈ পৰিছিল। কিন্তু লাহে লাহে সেই নিৰ্দিষ্ট নম্বৰটোৰ পৰা কল মেছেজ অহা কমি গ'ল। দিনক দিনে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা, এদিন দুদিন বহুদিন, এমাহ 2 মাহ বহু মাহ কল মেছেজ নহা হৈ গ'ল। কল লিষ্টৰ কোনোবা এটা চুকত হেৰাই গ'ল নাম্বাৰটো। মিছ কল, ৰিচেণ্ট কল, ৰিচিভ কল সকলোৰে পৰা হেৰাই গ'ল মোৰ প্ৰিয় সেই নিৰ্দিষ্ট নাম্বাৰটো। ময়ো কিন্তু কোনোদিন চেষ্টা নকৰিলোঁ কল মেছেজ কৰিবলৈ। সাহসে নহ'ল। ভাবিলোঁ মোলৈ মনত পৰে নে নপৰে চাওঁ। কিন্তু সেই নিৰ্দিষ্ট ৰিংটোন দি থোৱা নাম্বাৰটোৰ পৰা শুনিবলৈ নোপোৱা হ'লোঁ জুবিন দাৰ অসীমত যাৰ হেৰাল সীমা গানটো। এতিয়া যে সময়ো সলনি হ'ল, সেই সলনি হ'ল চাগৈ নাম্বাৰটো আৰু নাম্বাৰৰ গৰাকীজনো।